আজি ৰাতিপুৱাৰ আৰম্ভণিটো ঠিক এনেকুৱা বান্দৰে উৎসৰ টেমা নি পেলাই এয়া খাই আছেগৈ আৰু এয়া পাচলিৰ অৱস্থা এয়া বাকী আজিৰ দিনটোত মোৰ ভাগত এটা বিশেষ দায়িত্ব পৰিলে ইনষ্টিটিউটৰ ফালৰ পৰা এটা মানে প্লেনিং কৰিলে যে আমি পৰঠা আৰু চিকেন খাওঁ গতিকে বনোৱাৰ দায়িত্বটো মোৰ ভাগতে পৰিলে বোলে নিজেই বনাই বনাই খাই থকা নহ'ব এনেকৈ আমাকো বনাই খুৱাব লাগিব সেইকাৰণে এয়া বনাই পিনি আনিলোঁ চিকেন কেনেকুৱা হৈছে পিস ব্লগে খুব সুন্দৰকৈ চিকেন বনাই আনিছে আৰু লগত পৰঠা আল্টিমেট বনাই আৰু এই খাদ্য যিবিলাক ভিডিঅ'লৈকে চাই সকলোৱে খানাটো ভাল হৈছে বুলিয়ে কৈছে বাট এখেতে যিদৰে আঙুলি চুপিছে মই এনেকুৱা ভাৱ লাগিছে যেন খানাটো বিৰাট ভাল হৈছে বাকী যি কি নহওক খাই বৈ উঠি আমি অকণমান ওলাই আহিলোঁ এয়া আমি গৈ আছোঁ অলপ চান্দমাৰী ব্ৰিজত বহিবৰ কাৰণে যিহেতু বহুত গৰম পৰিছে অলপ ভাবিছোঁ ঠাণ্ডা হাৱা খাই আহোঁ এয়া আমাৰ মেম এয়া আমাৰ ভাইটি দুটা আৰু মই এয়া আমি বহি পেলাই এটা খুব ধুনীয়া ভিউ এনজয় কৰি আছোঁ আজিলৈ আহিলোঁ দেই ভালে থাকক